প্ৰথমটো ভিডিঅ'ত দেখিছিলে চাগে মই ময়দা ৰিফাইন কলাজিৰা নিমখ দি মেৰিনেট কৰি ৰাখিছিলোঁ আধা ঘণ্টা সময় তাৰপিছত হৈ গ'ল আৰু এয়া চিঙৰা ফ্ৰাই কৰি আছোঁ ইফালে অলপ বনাই ৰেডি কৰি ৰাখিছোঁ চাওক আচলতে প্ৰথমবাৰৰ কাৰণে বনাইছিলোঁ বস্তুটো বেয়া হোৱা নাই ভালেই হৈছে দেখিবলৈ ভাল হৈছে ধুনীয়া হৈছে খাবলৈও ভাল হৈছে অৱশ্যে বনাই প্ৰথমতে মই এটা খালোঁ খাই ধুনীয়া টেষ্টি হৈছে আচলতে চিঙৰাটো ভাল হোৱাৰ কাৰণটোৱে হৈছে ভিতৰৰ যিখিনি আলু মছলা যিখিনি বনোৱা হয় যিটো চব্জি বনোৱা হয় চব্জিৰ লগত ধুনীয়াকৈ বাদাম চাদাম দি আদা ৰচুন দি ধুনীয়াকৈ মছলাটো বনাই ল'ব লাগে আচলতে চব্জিটো বনাই ল'ব মানে আলুটো বনাই ল'ব লাগে গতিকে সেইটোৱেই মেইন বস্তু চব্জিটো ভাল হ'লে চিঙৰাটো ভাল হ'ব লগতে পোনপ্ৰথমবাৰ বাবে বনাইছোঁ যদিও বস্তুটো একেবাৰে বেয়া হোৱা নাই এয়া বাদাম আৰু নাৰিকল দি চাটনি বনাইছোঁ চিঙৰাৰ লগত খাবৰ কাৰণে ধন্যবাদ